নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মোৰ দ্বিতীয়টো চেনেল অজয় ৰাজবংশীলৈ আপোনালোকক স্বাগতম জনালো আজি এই ভিডিঅটো শেষলৈকে চাব অত্যন্ত জৰুৰী আপোনালোকলৈ যিসকল 2020-21 বৰ্ষৰ ষ্টুডেন্ট মানে ছাত্ৰ ছাত্ৰীসকল এইচএছ বা গ্ৰেজুৱেচনৰ ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে তাৰ মানে অনলাইন আবেদন কৰিব অলৰেডি কৰিছে বা কৰিব সেই সকলক আপোনালোকক এটা ইউনিক আইডি এটা জৰুৰী সেই ইউনিক আইডিটো কোড বনাব সেই ইউনিক আইডিটো বনাবলৈ হলে আপোনালোকে যাব লাগিব অনলাইন আবেদন কৰিব লাগিব হেতু হৈছে assamgyan.com assamgyan.com ত সেই ইউনিক আইডিটো বনাব পাৰিব মই ডেসক্ৰিপচনত তলৰ লিংকটো দি দিম assamgyan.com ৰ তাতে গৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰি ইউনিক আইডিটো বনাব এই ইউনিক আইডিটো আপোনালোকক বহুত দৰকাৰী হ'ব কাৰণ এই ইউনিক আইডিটো আপোনালোকৰ ফিউচাৰতো দৰকাৰ হ'ব যেনেকে বিএসসি এমএসসি বিফাৰ্ম যি যেনেকুৱা ধৰণৰ আপোনালোকে মানে ষ্ট্ৰীম ল'ব বিচাৰে তাতে আপোনালোকক এই ইউনিক আইডিটো দৰকাৰ হ'ব আৰু যিমান পাৰে এই ভিডিঅটো শ্বেয়াৰ কৰক সব ষ্টুডেন্টৰ ওচৰলৈকে যাতে পায় এই ইউনিক আইডিটো আপোনালোকে অত্যন্ত জৰুৰী এটো আপোনালোকে বনাবই লাগিব 100% হেতু কাৰণ যিমান পাৰে এই ভিডিঅটো শ্বেয়াৰ কৰক আৰু ফ্ৰেণ্ডৰ মাজত বিলাই দিয়ক যাতে গম পায় ইউনিক আইডিটোৰ কথা ধন্যবাদ মোৰ আজি এই ভিডিঅটোৰ কাৰণে মই আহিছিলো এইখিনি কথা ক'বৰ বাবে ধন্যবাদ জয় আই অসম।